हेलो गाइस আজি আকৌ নতুন ভিডিও এটা লৈ আহিলো আপোনালোকৰ মাজত আজি ভাবিলো চিকেন কাৰি বনাও বুলি এয়া আলু পিয়াজ কাটি ললো তাৰ পিছত আদা নহৰু আৰু জিৰা পেষ্ট বনাই ললো বিলাহী কিনিও মিক্সিত মাৰি ললো তায়া কেৰাহী পাতি কিনি পিয়াজ দি দিলো পিয়াজ কিনি মানে অলপ ৰঙচুৱা হ'ব লাগিব আৰু ভাজি ভাজি তেতিয়া মানে ধুনিয়া হয় আৰু তাৰ পিছত এয়া দেখিছে নে মোৰ অলপ মানে মুখখন দেখাই দিছো নহলে আপোনালোকে ভাবিব নহয় বেলেগে বনাইছে বুলি এয়া তাৰ পিছত দিলো ইয়াত আদা নহৰু আৰু জিৰা পেষ্টটো মানে মছলাখিনি অলপ মানে হিজিব লাগিব মানে অলপ পানী দি মানে হিজাব লাগে তেতিয়া ধুনিয়া হয় তাই দিলো বিলাহী পেষ্টটো দি কিনি মানে অলপ ধুনিয়াকৈ উতল আহিব দিব লাগিব তাৰ পিছত দিম মই ইয়াত চিকেনখিনি তাৰ পিছত দি দিলো চিকেন দিয়াৰ পিছত অলপ লৰাই কিনি ঢাকি দিব লাগিব আপোনালোকে মোৰ পেজটো ফলো কৰিব নাপাহৰিব দেই আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব দেই তাৰপৰা দিলো হে নিমখ দেখিছে না কি ধুনিয়া কালাৰ হৈছে তায়া দিলো হে আলু দিয়াৰ পিছত মানে অলপ ঢাকি দিব লাগিব আৰু তাৰ পিছত দিম আমি পানী মই এগিলাস আধা দিলো দেই তাৰ পিছত এয়া আমাৰ মাংস হৈছেগে আৰু তাৰ মই দি দিম কাশ্মীৰী মিৰ্চটো অলপ দিলে মানে ৰঙচুৱা হৈ যায় সেইকাৰণে ভাল লাগে আৰু এয়া আৰু আমাৰ মাংস আজিলে হৈ গ'ল তাৰপৰা দি দিলো ধনিয়া আজি আছিলে মাংস আৰু দালি আৰু চাটনি এয়া আছিলে দেই আজিলৈ আহিছো